এইখিনি হৈছে পালেং শাক আৰু এইখিনি বনাম আজি মই পনীৰৰ সৈতে। বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ মইনো এই ৰেচিপিটো কেনেদৰে বনাওঁ। হেল্ল' এভৰিৱান, মই হ'লো ভনিতা আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া এই ৰেচিপিটো বনাবলৈ মই কেৰাহী প্ৰথমতে গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছত তেল দি দিছোঁ এনেদৰে, আৰু পিঁয়াজ এটা ডাঙৰ চাইজৰ মই এনেদৰে কাটি লৈছিলোঁ সৰু সৰুকৈ, আৰু এইখিনি মই এতিয়া অকণমান সময় ভাজি ল'ম। অকণমান ভাজি হৈ যোৱাৰ পিছত ইয়াতে দিম এতিয়া মই আদা নহৰু ভালদৰে খুন্দি লৈছোঁ, আৰু 1 চামুচ মই ইয়াতে তেলতে হেৰিখিনি মই দি দিলোঁ। দি এতিয়া মই অকণমান সময় ভাজি থাকিম, মিডিয়াম ফ্লেম কৰি লৈছোঁ, ভাজি থাকিম। ভাজি হৈ যোৱাৰ পিছত ইয়াত এতিয়া দিম বইল আলু এটা এনেদৰে কাটি লৈছোঁ। বেছি ভাজি নাথাকোঁ, এইখিনি যিহেতু সিজাই লৈছোঁৱেই মই, আলুখিনি বইল হয়, আৰু মই এইখিনি অকণমান সময় লৰাই লৈ ইয়াতে দিম। এয়া শাকখিনি যে দেখাইছিলোঁ সেইখিনি ধুই বাছি লৈ সৰু সৰুকৈ কাটি লৈছোঁ। এনেদৰে মই এতিয়া ইয়াতে কেৰাহীত দি দিলোঁ। শাক অকণমান সময় ভাজি থাকিম, কাৰণ শাক যিহেতু ফুলি থাকে, বেছি যেন হৈ থাকে, আৰু তেতিয়া অনুমানটো নাপায় হালধি নিমখ বা অন্য ধৰণৰ একো মছলা দিবলৈ। এইখিনি অকণমান ভাজি সিজি যোৱাৰ পিছত ইয়াতে মই এতিয়া দিম জোখ অনুসৰি হালধি, আৰু মই ইয়াতে এতিয়া দিম জোখ অনুসৰি মই নিমখো দিম। আৰু ইয়াতে অন্য ধৰণৰ একো মছলা মই নিদিওঁ, একেবাৰে চিম্পুলভাৱে বনাম। ইয়াতে দিম এতিয়া মই জিৰা গুড়ি 1 চামুচ ইয়াতে দি দিলোঁ। আপোনালোকে বাৰু এনেদৰে পনীৰৰ সৈতে পালেং শাকৰ সৈতে পনীৰ খায়নে জনাবচোন। এতিয়া মই এইখিনি ভাজি লৈ অকণমান ঢাকোন লগাই থৈছোঁ, কাৰণ ঢাকোন লগাই থ'লে অকণমান শাকত যিহেতু নিজাকৈ পানী উঠেই, অকণমান মই নিজাকৈ দিলোঁ, সেইখিনি স্কিপ হৈ গ'ল। আৰু পনীৰখিনি মই আজি নভজাকৈয়ে দিলোঁ, আপোনালোকে মন কৰিলে ভাজিও ল'ব পাৰে। এনেদৰে মই হাই ফ্লেমত 5 বা 7 মিনিটমান সময় উতলিবলৈ দিম। ইয়াতে জলকীয়াও দিছোঁ 2টা, আৰু এইখিনি বেছি উতলাই থাকিবও নালাগে, কাৰণ মই যিহেতু আলু বইল কৰি দিছোঁ আৰু শাকটো সোনকালে সিজি যায়, আৰু কালাৰটো অকণমান কম যেন দেখি কাশ্মীৰী মিৰ্চ 1 চামুচ মই ইয়াতে দি দিলোঁ। এনেদৰে হাই ফ্লেমত 5 বা 7 মিনিটমান সময় উতলাৰ পিছত এনেকুৱা হৈ গ'ল। এতিয়া এইখিনি ঢাকোন লগাই 10 মিনিটমান সময়ৰ বাবে ৰাখি থ'ম, আৰু তেতিয়াই খাবৰ বাবে ৰেডি হৈ গ'ল। যিসকলে ধৰক এনেদৰে খাই পাইছে তেওঁলোককতো এই সোৱাদৰ বিষয়ে ক'বই নালাগে, আৰু যিসকলে খাই পোৱা নাই এবাৰ বনাই খাই চাবচোন। তেনেহ'লে আজিলৈ আহিছোঁ, মোৰে অন্য এটি ভিডিঅ'ত লগ পাম। বাই বাই।